মজা কি মজা গুড মৰ্ণিং হৈছে মানে বৰ তালৈকে যাব চাৰিওফালে স্নো তো লাষ্ট মোমেণ্ট দেখিছা চাৰিওফালে ও বে কি মজা ও বে কি মজা গুড মৰ্ণিং হৈছে মানে আমাৰ কেনেকুৱা বন্ধু কেনেকুৱা মজা কি মজা গুড মৰ্ণিং হৈছে মানে বৰ তালৈকে যাব আৰু এইফালে মোক বাইক লৈ অহা দেখি গোটেইবোৰ ৰাইডাৰ লৈ আহিলে বাইক মই ফাৰ্ষ্টতে বাইকখন লৈ আহিলোঁ ইয়ালৈকে তো তালৈকে যাবচোন দৌৰিব অ বে কি ধুনীয়া মানে কৈছোঁ নহয় ইমান ওচৰৰ পৰা মই কেতিয়াও ইমান ধুনীয়া ৱাটাৰফল দেখা নাই লাইফত তো হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু সকলোকে পুনৰবাৰ মোৰ ইউটিউবৰ দোকানত আৰু কি ধুনীয়া গুড মৰ্ণিং হৈছে মানে এইটো ভিউৰ লগত হা আমি আহিছোঁ সৰগত অঁ তো ইমান দিন যোনটো কষ্ট কৰোঁ মানে তেতিয়া এইবোৰ জেগাত ওলাই আহিলেহে ৱৰ্থ ইট হয় লাগে যে অঁ কষ্ট কৰা যোনটো ফল হয় সেইটো পাইছোঁ আৰু ওচৰতে তোমালোকে দেখিবলৈ পাইছা এইফালে নৈখন বৈ গৈছে এইফালে তো এইখন ৱাটাৰফলকে জাং ৱাটাৰফল বুলি কোৱা হয় বা আন এটা নাম হৈছে ইয়াৰ নুৰাৰাং ফলছ বুলি কোৱা হয় কেনেকুৱা বন্ধু কেনেকুৱা ঐ হা যেতিয়া ৰ'দৰ পোহৰ আহি পিনি ইয়াত পৰিব ন তেতিয়া চাৰিওফালে স্নো চবফালে এইফালে চোৱা অ' হেল্ল' এভৰিৱান তোমালোকক এতিয়া মই স্বাগতম জনাইছোঁ ভাৰতবৰ্ষৰ বীৰ ৰাইফলমেন যশৱন্ত সিং ছাৰৰ ৱাৰ মেমৰিয়েল এইফালে তো চেলিউট টু আৱাৰ ছাৰ যোনে অকলে 300জনমান চীন সেনাক তাহাঁতৰ বন্দুক লৈ মাৰিছিল তো সেইটো কাৰণে আজি ছাৰক এইটো সন্মান দিয়া হয় তো ছাৰক ট্ৰিবিউটৰ কাৰণে ইয়াৰ ছাৰৰ কাৰণে এখন ডাঙৰ মেমৰিয়েলেই বনাই দিলে ইয়াত তই ভাবচোন যোনে অকলে কেইজন 300জন তাকো তাহাঁতৰ ৰাইফল লৈ মাৰিছিলে তাহাঁতৰ বন্দুক লৈ মাৰিছিলে ভাব তো ভাবা যোনে ইমান কষ্ট কৰি আমাৰ ভাৰতবৰ্ষক চীন সেনাৰ পৰা ৰক্ষা কৰিছিলে তো তাক কেনেকুৱা সন্মান দিয়াটো এটা বহুত মুঠতে গৌৰৱৰ কথা আৰু ছাৰ জয় হিন্দ ছাৰ জয় হিন্দ তো এইফালে দেখিছা তোমালোকে হৌসলা নিষ্ঠা সাহস হিম্মত সংকল্প জজ্বা বীৰতা বলিদান কৰ্তব্য শৌৰ্য চেলিউট ছাৰ ইয়াত প্ৰে এটা কৰি ল'বি ইয়াত এনেকুৱা ছাৰজি আমাৰ যে কপাল হয় এনেকুৱা ছাৰৰ যে মেমৰিয়েলত আহিবলৈ পাইছোঁ যে আমি তো সেইটো কাৰণে আমাৰ বহুত সৌভাগ্যৰ কথা জয় হিন্দ ছাৰ জয় হিন্দ আৰু ইয়াৰ পৰা দেখিবলৈ পাইছা তোমালোকে কিমান ধুনীয়া ভিউ তো মই ছাৰক কৈছিলোঁ এতিয়া যে জোতা খুলি মই ছাৰে কৈছে নালাগে বুলিকে মই দুবাৰ ক'লোঁ তাকো কিন্তু একো নহয় সোমোৱা বুলি কৈছে তো এইজনে হৈছে আমাৰ বীৰ ৰাইফলমেন যশৱন্ত সিং ছাৰ পাইছোঁ সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা তো এই মেমৰিয়েলখন 1966 চনত ইয়াত বনোৱা হৈছিল আৰু এই ছাৰক হেল্প কৰিছিলে আমি শুনি থাকোঁ ন চেলা টানেল চেলা লেক তো চেলা আছিলে এগৰাকী নাৰী যোনে যশৱন্ত সিং ছাৰক হেল্প কৰিছিলে ৱাৰৰ সময়ত সেইটো কাৰণে চেলাকো ট্ৰিবিউট দিবৰ কাৰণে চেলা টানেল চেলা পাছ সেইবোৰ বনোৱা হৈছিলে তো ভাবা আৰু ইয়াত যিমান আছিলে এতিয়া গ্ৰেভিয়াৰবোৰ তোমালোকৰ দেখাম চাইনিজ গ্ৰেভিয়াৰো আছে যেনেকুৱা 300জনমান চাইনিজক মাৰিছিলে ন যশৱন্ত সিং ছাৰে সেইবোৰো আছে হৰ মংগলবাৰ কো চেঞ্জ কিয়া যাতা আৰু এইফালে তোমালোকে
চাবলৈ পাইছা এইফালে মই কিন্তু নিজকে বহুত প্ৰাউড ফিল কৰি আছোঁ এনেকুৱা ছাৰৰ মেমৰিয়েলত আহিবলৈ পাইছোঁ আৰু এইফালে দেখিবলৈ পাইছোঁ ছাৰৰ কাৰণে গোটেই সোপা বেডশ্বীট একদম প্ৰত্যেক এভৰি মঙলবাৰে এইবোৰ চেঞ্জ কৰা হয় চেলিউট ছাৰজি আপোনালৈ তাৰপৰা ছাৰৰ এইফালে যিমান যি বস্তু আছিলে এইবোৰ দেখিছা নহয় এইবোৰ যোনখিনি টুল বক্স আছিলে চব থোৱা হৈছে আৰু তোমালোকক এতিয়া মই বাহিৰত গৈ দেখাম আৰু কি আছে তো প্ৰতিজন সৰু আমাৰ উঠি অহা জেনেৰেশ্যনৰ ল'ৰা ছোৱালীয়ে এইটো জনাটো বহুত দৰকাৰ যে ছাৰে কিমান ডাঙৰ ছেক্ৰিফাইচ কৰি আমাৰ দেশখনক ৰক্ষা কৰিছিলে আৰু এতিয়া আমি ওপৰফালে যাম ইয়াত গোটেই সোপা বস্তু ধুনীয়াকৈ লিখোৱা আছে ক'ত কি আছে এইফালে ইয়াত আছে চাইনিজ গ্ৰেভ য়াৰ্ড আছে অ'ল্ড বাংকাৰ তো এতিয়া আমি বাংকাৰ চাওঁ বৈ য'ৰ পৰা ছাৰহঁতে মানে ফায়াৰিং কৰিছিলে য'ত ৰিয়েলি ফায়াৰিং কৰিছিলে গম পাইছ নাই কিমান ভাবচোন তই য'ত এটা বাংকাৰ চাবলৈ যাওঁ মোৰ বহুত ইচ্ছা আছিলে এইটো মই ছাৰৰ বিষয়ে পঢ়িলোঁ বহুত ভাল কেতিয়াও পঢ়াৰ সময়ত মোৰ গোটেই মুঠে গুজবাম্প আহি গৈছিলে আৰু কিয় নাহিব তো এতিয়া চাবলৈ যাওঁ বোলা বাংকাৰ আৰু ইয়াত আমি আহি পাইছোঁহি 1962 চনৰ বাংকাৰ নাম্বাৰ 3 এইফালে আৰু ইয়াৰ পৰা ফায়াৰিং কৰিছিলে তো এতিয়া চাওঁ ভিতৰত সোমাই কেনেকুৱা ফায়াৰ কৰিছিলে ছাৰহঁতে এইফালে চোৱা 1962 চনত যোনটো বনাইছিলে বাংকাৰ নাম্বাৰ 3 আৰু ইয়াৰ পৰাই ফায়াৰিং কৰিছিলে যিহেতু চীন সেনা সেইটো ছাইডৰ পৰা আহিছিলে বহুত নেৰ' আছে জেগাটো ঠেক ছাৰহঁতে ইয়াত গুলিও খাইছিলে দেখিছা কিমান কম স্পেচ আছে দেখিছা কিমান ছেক্ৰিফাইচ কৰিছিলে কিন্তু আমি কওঁ যে আমাৰ লাইফটো ইমান কষ্ট ছাৰহঁতে ইয়াৰ পৰা এনেকুৱা ৰৈ পিনি লুকাই মেলি ইয়াৰ পৰা এনেকুৱা চীন সেনাক ইয়াৰ পৰা এই চাৰিওফালে এইফালে এনেকৈ কৰি চবফালে গুলি মাৰিছিলে এইফালে তোমালোকে চোৱা আৰু তোমাৰ ইয়াত বহিবলৈ বহুত কম জেগা আছিলে দেখিছা মূৰটো ওলাই থাকে ওপৰফালে বাহ দে আৰু ইয়াৰ পৰা চোৱা পাপিটা হৈ আহিছে চাগে এইটো ছাৰে আহিছে চাগে তো ইয়াৰ পৰা দেখিছা বহুত ইয়াত বহিবলৈ বহুত কম ঠেক জেগা আছে বহুত ঠেক হয় বাহ কি মজা স্পেচেই নাই জয় হিন্দ তো দেখিছা তো এনেকুৱা বাংকাৰ আছিলে 1962 চনত হা প্ৰাউড মমেণ্ট হয় তো এতিয়া আমি আহিছোঁ স্মৃতিস্থল এইফালে ইয়াত অক্সিজেনৰ লেভেলটো কম কিন্তু দেই কম তো ইয়াতো ছাৰৰ ষ্টেজটো ধুনীয়াকৈ আছে সেইফালে বা কিমান ধুনীয়াকৈ ট্ৰিবিউট দিয়া হৈছে ছাৰক তো এইফালে গোটেই এইটো হৈছে যোনটো ছাৰে ইউজ কৰিছিলে টেলিফোন ছাৰে ইউজ কৰা টেলিফোন তো ছাৰক ইমান ধুনীয়া বস্তুবোৰ সজাই থৈছে ইয়াত আৰু এইটো যেতিয়া বেটেল অফ নুৰানাং হৈছিলে 1962 চনত তেতিয়া ছাৰে এইটো বন্দুক ইউজ কৰিছিলে আৰু আজিও ইমান ছেফ অৱস্থাত আছে এইটো আৰু ছাৰৰ এইখিনি দেখিছা তোমালোকে বেজবোৰ এইফালে এইফালে ছাৰৰ ৰিঙো আছে ইয়াত তোমালোকে দেখিবলৈ পাইছা এইফালে আছে এইফালে গুলি দেখিছা সেইফালে বা আৰু মই যিমানলৈকে পঢ়িবলৈ পাইছিলোঁ মই গুগলত এই গছজোপাৰ গুৰিতে যেতিয়া ছাৰক গুলি লাগিছিলে ন ছাৰে এই গছজোপাৰ গুৰিতে আহি পিনি মুঠতে লাষ্ট উশাহ লৈছিলে মানে এই গছজোপাত তোমালোকে দেখিবলৈ পাইছা কিমান বেছি প্ৰাউড মমেণ্ট হয় এইটো আমাৰ কাৰণে যেতিয়া লাষ্ট মুঠতে ছাৰক গুলি লাগিছিলে ছাৰ ইয়াতে লাষ্ট উশাহ লৈছিলে ইয়াত ছাৰে আৰু এইফালে তোমালোকে দেখিবলৈ পাইছে এ ট্ৰিবিউট টু গালাণ্ট ৱাৰিয়াৰ্ছ এইফালে বেটেল অফ নুৰানাং 1962 আৰু এইফালে বাকী যোন সৈনিকসকল 1962 চনৰ ৱাৰত মৃত্যুবৰণ কৰিছিলে তাহাঁতৰ ইয়াত ধুনীয়াকৈ পোষ্টাৰ লগাই থোৱা আছে আৰু তাহাঁতৰ বিষয়ে ইয়াত ধুনীয়াকৈ ডেছক্ৰাইব কৰা আছে এইফালে তোমালোকে দেখিবলৈ পাইছা আৰু এইফালে আছে যশৱন্ত সিং ছাৰৰ সেইটো কিনো সেইটো কেব ছাৰৰ এইটো আৰু এইটো আছিলে ছাৰৰ একচুৱেল ইউনিফৰ্ম হ'ল বেলেগৰ কাৰণে কেনেকৈ নাজানো কিন্তু মোৰ কাৰণে বহুত ডাঙৰ সপোন এটা সম্পূৰ্ণ হ'ল ছাৰৰ বিষয়ে মই অলপ ক'ব পাৰিছোঁ তোমালোকৰ আগত তো সেইটোৱে মোৰ কাৰণে প্ৰাউডৰ কথা ঠিক আছে ওলা উঠি ইয়াৰ পৰা মাজনে বাপৰে বহুত বেছি ঠাণ্ডা হা
ৰ শুনাম তো ইয়াত আমি ৰৈছোঁ অলপ ৰোৱা কাৰণটো হৈছে যে ডমিনাৰখনৰ ফ্ৰণ্ট টায়াৰটো এনেকৈ কপি আছে তো ইয়াত মেকানিকক দেখাই অলপ ঠিক কৰিলোঁ অলপ ৰখাই দিয়া ৰ'বা বেছিয়ে কপিছে নেকি বাইকখন এইফালে টায়াৰ খুলি দিলে পূৰা তো বেৰিংটো চেঞ্জ হৈ যাব ন মানিছ হৈ যাব চেঞ্জ তাৰপৰা ফালাফালি হ'ব ঠিক আছে তো এইফালে আমি জুই সেকি আছোঁ এইফালে আৰু এইফালে মেকানিকজনে বাইকখন চাইছে চলাই ঠিক আছে ন নাই তো পাই গ'লোঁ সি ফাইনেলি টাৱাং টাউনখন আৰু এইফালে টাৱাঙৰ ইউনিফৰ্ম দিছে এইফালে হেল্ল' তো ছোৱালীকেইজনী হেল্ল' বুলি কৈছে হেল্ল' এভৰিৱান মই এতিয়া বৰ্তমান আছোঁ ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ মনেষ্ট্ৰি আৰু গোটেই এছিয়াৰ ভিতৰত ছেকেণ্ড দিছ ইজ টাৱাং মনেষ্ট্ৰি গাইজ এতিয়া আমি আছোঁ বুদ্ধিষ্ট কালচাৰেল স্কুলত আৰু তোমালোকে ইয়াত চোৱা কিমান সৰু সৰু পোৱালীক ইয়াত ভিক্ষু শ্ৰামানাছৰ কাৰণে তাহাঁতক ক্লাছ দিয়া হয় তাহাঁতক ইয়াত এইফালে চোৱা বহুত দিনৰ পৰা সপোন এটা আছিলে যে এনেকুৱা বুদ্ধিষ্ট মনেষ্ট্ৰিত আহি পিনি তাহাঁতৰ যোনটো হয় তাহাঁতৰ ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি চাবলৈ তো আজি মই দেখিবলৈ পাইছোঁ চকুৰ আগতে তাহাঁতক গালিও দিছে নোৱাৰাৰ কাৰণে তো দেখিছ নে হা পিছ তো এতিয়া মই এণ্ট্ৰি কৰিছোঁ মনেষ্ট্ৰিৰ ভিতৰত আৰু এইফালে আছে ভণ্টি ঐ এনেকুৱা এইটো কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয় ইয়াত মানুহৰ শান্তি বিশ্বাস আৰু ইতিহাসৰ এটা গভীৰ অনুভৱ ইয়াত সোমাই আছে মানে বিশ্বাস মুঠতে ইয়াত বিল্ড হয় ইয়াত আৰু এইফালে চোৱা তোমালোকে কিমান ধুনীয়া আৰু ইমানে শান্তি ইয়াত কোনো বেছি জোৰকৈ মাত মাতিব নোৱাৰে ইয়াত দেখিবলৈ পাইছে চবেই কিমান শান্তিৰে আছে ইয়াত তো ধন্যবাদ ভগৱান মোক এই মনেষ্ট্ৰিটো চাবলৈ কপাল দিয়াৰ কাৰণে মোক হেল্ল' দোস্তি ই বাপৰে জেকেট কামুৰিছে